হেল্ল' গাইজ সকলোৱে ভালে কুশলে আছে। ৱেলকাম জনাইছোঁ মোৰ অসমীয়া ল'ৰা অংকুৰ চেনেলটোলৈ। আপোনালোকে ভাবিছে আজি অংকুৰৰ জোচ নাই, বোলো কিয় জোচ নাই? তাৰমানে মই জুচিলা ভিডিঅ' বনোৱা নাই, ব্লগ বনোৱা নাই, আপোনালোকে আজি মই টেকনিকেল ভিডিঅ' দিছোঁ, সেইকাৰণে মোৰ ভিডিঅ'ত মই ইমান জোচ নিদিওঁ। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ এনুৱেল এক্সাম চলি আছে, আপোনালোকে ভাবি আছে ভিডিঅ' কিয় দিয়া নাই। মই এনুৱেল এক্সাম চলি আছে, কিন্তু আপোনালোকে ভিডিঅ' দিব পৰা নাছিলে। এতিয়া এনুৱেল এক্সাম শেষ হৈছে, মই ভিডিঅ' দি থাকিম, আপোনালোকে ভাল ভাল ভিডিঅ' পাই থাকিব। আপোনালোকক মই ভিডিঅ' চাই থাকক। আজি টেকনিকেল ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ, আপোনাৰ আশা কৰোঁ আপোনালোকে ভাল পাব। তো মোৰ কিবা ব্লগত কিবা মোৰ ভিডিঅ'ত কিবা মোৰ ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকক প্লিজ ক্ষমা কৰি দিব সৰু ভাইটি হিচাপে। আজি টেকনিকেল ভিডিঅ' বনাম বুলি ভাবিছোঁ, আপোনালোকে আশা কৰোঁ ভাল পাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি যি গান শুনো, হোম থিয়েটাৰ, স্পীকাৰ, তাৰমানে ব্লুটুথ স্পীকাৰ, ইয়াৰফোন, বা আমি বিয়াত গ'লে ডিজে, আমাৰ পাৰ্টিত বক্স বাজি থাকে, সেইটো কেনেদৰে কৰা হয়? তাৰমানে এটা মেইনলি স্পীকাৰ, এইটো স্পীকাৰ দিয়ক, এইটো ভাল স্পীকাৰ হয়। এইটো মেইনলি স্পীকাৰ নহয়, স্পীকাৰে কাম কৰে। তো সেই স্পীকাৰটোৱে কেনেদৰে মাত ওলায় বা কেনেদৰে শব্দ ওলায় তাৰ পৰা, আমি তাকে আজি মই আপোনালোকক ক'ব খুজিছোঁ। তাৰমানে এইটো এটা স্পীকাৰ, ভাল স্পীকাৰ আপোনালোকে চাই লওক। আপোনালোকে দেখাই দিছোঁ, এইটো ভাল স্পীকাৰ, পুৰা ভাল স্পীকাৰ হয়তো। এইটো এটা চুম্বক, এইটো চাই লওক, এইটো চুম্বক দিয়ক। এই চুম্বকত এখন ডাঠ কাগজৰ ওপৰত এখন কপাৰ মেৰাই এটা পৰিবেশ এটা কপাৰৰ গোলৰ এটা সৃষ্টি কৰা হয়। সেই কপাৰৰ গোলটো সেই মাজত, চুম্বকৰ মাজত এই সৰু ফুটাটো সেইটো দি এখন তাতে পৰ্দা দিয়া হয়। এই পৰ্দাখন আৰু এই যোনটো কপাৰ পজিটিভ বা নিগেটিভ বা প্লাছ মাইনাছ যোনডাল কাৰেণ্টত দিম আমি, এইটো চাই লওক আপোনালোকে, এইকেইটা আমি দিলে অলপ জেৰজাৰাই বা ধপধপাই বা কম্পনৰ সৃষ্টি হয়। সেইকেইটাৰ ফলত পৰ্দাখনে ভাইব্ৰেশ্যন বা ধপধপায়, এবাৰ কাৰেণ্ট দিলে ধপধপাই কাৰণে, সেইটোৰ কাৰণৰ ফলত আমি শব্দ বা চাউণ্ডৰ শুনি পাওঁ। আপোনালোকে এইটো ভাল স্পীকাৰ, আপোনালোকে বেয়া বুলি ভাবিব পাৰে। আপোনালোকে মই দেখাই লৈছো এইটো তাত কি কি থাকে, আপোনালোকে চাই লওক। ৰ'ব দিয়ক, চাই লওক এইটো। এইটো আপোনালোক মই দেখা কৈছিলো নে আপোনালোক, এইটো এটা কপাৰ থাকে মাজত। এক ছেকেণ্ড ৰ'ব, মই ওলাই লওঁ এইটো। ৰ'ব দিয়ক, চাওক এইটো কপাৰ, মই আপোনালোক কৈছিলো নে কপাৰ, এই মাজত এখন ডাঠ কাগজ আপোনালোকে চাব পাৰে। এইটো মই এইটো কপাৰ, তাত এই মাজত পজিটিভ নিগেটিভ। এক ছেকেণ্ড ৰ'ব, চাওক এইডাল আপোনালোক কেমেৰাত আহিছে, আহিছে। এইডাল হ'ল পজিটিভ আৰু এইডাল হ'ল নিগেটিভ। এইকেইডাল আমি দিলে জেৰজেৰাই, এইখন এনে কাগজ এখন পৰ্দা নহয়। এই ৰোলটো যেতিয়া এনেদৰে চাওক, এইটো এটা ফুটা, এইটো এটা এই আমাৰ চুম্বকৰ, এইটো এটা এনেকে মাজত সোমাই দিলে, এনেকে সোমোৱাই থৈ দিয়ে, এনেকা দিলে, আৰু এখন পৰ্দা, এই আপোনাক কৈছো চাওক, এইখন পৰ্দা, এইখন এনেদৰে ধপধপায়, দেখা দিছে এনেকে উঠি আহে আৰু এনেদৰে নামি যায়, এনেকে ধপধপায়, চাই এনেদৰে ধপধপায়। ধপধপাৰ ফলত আমি কম্পনৰ বা শব্দৰ সৃষ্টি হয়। সেনেদৰে আমি শব্দ বা চাউণ্ড শুনা পাওঁ। আপোনালোকে ঘৰত চাব পাৰে। আপোনালোকে জানে মইতো কোনো ধৰণৰ ফেক ভিডিঅ' নবনাওঁ। তো চাই লওক আপোনালোকে, মই কোনো ফল্চ ভিডিঅ' নবনাওঁ, ফেক ভিডিঅ' নবনাওঁ। মই কোনো ধৰণৰ মিছা কথা কোনোবা সেই নবনাওঁ। আপোনালোক চাই লওক, মই যিটো কৈছো এখন পৰ্দা, এই দুটাৰ এনেদৰে ধপধপাই চুম্বকৰ ফলত আমি এনেদৰে এটা চাউণ্ড বা আমি এটা ডাঙৰ চাউণ্ড, এইটো সৰু স্পীকাৰ, সৰু চাউণ্ড ওলাব, কম চাউণ্ড, আৰু এইটো ডাঙৰ স্পীকাৰ, ডাঙৰ চাউণ্ড ওলাব। সেনেধৰণৰ কথা। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পালে, বহুতে মোৰ ভিডিঅ'টো চাই আছে কিন্তু মোৰ ভিডিঅ'টো লাইক নকৰে, চেনেলটো ছাবস্ক্ৰাইব নকৰে, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। তো আপোনালোকে যোনে মোৰ ভিডিঅ'টো নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰি দিয়ক প্লিজ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব নাপালে এতিয়ালৈ বাই। আহক এটা নতুন ভিডিঅ'টো লগ পাম, চিলেন টাটা, বাই বাই।